Hello everyone, welcome back to my channel and this another video. So friends, আজি মই তিল পিঠা বনাবলৈ লৈছো. So বিহু পাইছেহি আৰু কি লৈছোনো চাব আৰু যদি ভিডিওটো চাই ভাল পায় লাইক কৰিব, শেয়াৰ কৰিব, কমেন্ট কৰিব আৰু মোৰ চেনেলত যদি নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি ল'ব। বলক দেৰি নকৰি ভিডিওটো ষ্টাৰ্ট কৰো। ইয়াৰ বাবে মই লৈছো ইফালে বৰা চাউলৰ পিঠা, এটো ঢেকিত খুদি লৈছে আৰু এইফালে চেনি আৰু তিলবিলাক মই অলপ খুদি লৈছো। চেনিখিনি অলপ গোটা আছিল সেইভাবে খুদি ললো আৰু তাৱাখন পাতি লৈছো। কেইখনমান বনাই আছিলো, এখন হৈ গল। ইমানো ভালকৈ নাজানো বনাবলৈ, সো ট্ৰাই কৰিছো। পিঠা অলপ লৈ লৈছো আৰু মাজতে দি দিছো। চামুচখন লৈ চাৰিওফালে ঘূৰাই দিব। আৰু এটা কাপোৰৰ এনেকৈ বান্ধি ল'ব। হেঁচা মাৰি দিব এনেকৈ। আৰু ইয়াতে চেনি আৰু তিলৰ মিশ্ৰণখিনি দিম। চামুচৰ সহায়ত এখন মেৰিয়াই ল'ব। মই ইমান দীঘলকৈ বনাব নোৱাৰো, সো ইমানখনে মোৰ বাবে কাফি। এইখিনি চাফা কৰি ল'ব। আৰু এখন দি দিম। পিঠাগুড়ি মই কমকৈ দিছোঁ কাৰণ মই দীঘলকৈ বনোৱা নাই। আপোনালোকে দীঘলকৈ বনাব জানেই। ভাবিলো বিহুত কি পিঠা বনাইছোনো আপোনালোককো দেখাওঁ। আৰু আপোনালোকে বিহুত কি পিঠা বনাইছেনো কমেণ্টত জনাবচোন। আৰু কালি মই জেং পিঠা বনাইছিলোঁ, সো তাৰ ভিডিঅ' মই আপলোড দিলোঁ। আপোনালোকে চাব আৰু কেনেকুৱা লাগিলে ক'ব কমেণ্টত। আৰু বন্ধু বান্ধৱীসকল বিহুত আমাৰ ঘৰলৈ আহিব বুলি আশা ৰাখিলোঁ। আৰু মই পিঠা ভালকৈ বনাব পাৰিছোঁনে আপোনালোকে কমেণ্টত জনাবচোন। আৰু মোৰ হৈ গ'ল আৰু বাকীখিনি মই বনাই ল'ম, আপোনালোকক নেদেখাওঁ কাৰণ গোটেইবিলাক দেখুৱাটো সম্ভৱ নহয়, বহুত দীঘল হৈ যাব ভিডিঅ'। সো ইমানতে সামৰিছোঁ আজি। আৰু কেনেকুৱা পালে কমেণ্টত জনাব। আৰু পিঠাবোৰ দেখাই দিছোঁ অলপ কেনেকুৱা হৈছেনো। ইমান ভাল হোৱা নাই বাৰু, মই নতুনকৈ বনোৱা। আৰু
যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু আজিলৈ ইমানে আছিল। বাই বাই, লাভ ইউ অল। আৰু ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিছোঁ সকলোলৈকে। আৰু আগতীয়াকৈ যাচিছোঁ, কাৰণ বিহু আৰু 2-3 দিনৰ পাছত পালেহিয়ে। চ' আপোনালোকে কি পিঠা বনাইছে কমেণ্টত জনাব। আৰু